Hello everyone, welcome to my YouTube channel. আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এখন ঘৰৰে শাক-পাচলিৰে হৈতে ভেজ থালি। আশা কৰো আপোনালোকে ভাল পাব। এইবিলাক বস্তু সকলোৱে বনাব জানে, তথাপিও মই মোৰ ষ্টাইলত কেনেকৈ বনাইছো এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছো। এইফালে বনাই আছো ভাত কেৰেলা ফ্ৰাই, ফালিলৈ ফ্ৰাই কৰি আছো আৰু আনফালে কঁঠালৰ গুটি পুৰিবলৈ দি থৈ দিছো আৰু বনাম টেঙা বনাম। সেইকাৰণে মচুৰ দাইলখিনি আদা নহৰু দি পেলাই অকণমান পিঁয়াজ দিছোঁ, তাৰপিছত 4-5টামান জলকীয়া দিম আৰু এইখিনি ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছত বনাম মই ভেন্দি আৰু আলু ফ্ৰাই। আদা নহৰু এইখিনিও কেঁচা গোন্ধ যোৱালৈকে ভালদৰে ভাজি ল'ম। অলপমান দি দিছোঁ জলকীয়াৰ গুড়ি, জলকীয়া নাখালে নিদিলে হ'ল। ইয়াত দিম মই এতিয়া সৰিয়হ, যিখিনি মই পিচি লৈছিলোঁ এইখিনি সৰিয়হ। ভালদৰে ভাজি ল'ম। ইয়াতে দিলোঁ এতিয়া জিৰা গুড়ি অলপমান, তাৰপিছত দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি গুড়ি। এইখিনি এতিয়া ইয়াৰ লগত মিক্স কৰি 2 মিনিটমান ভাজি ল'ম ভালদৰে। তাৰপিছত দিলোঁ গৰম মছলা, এইখিনি ইয়াৰ লগত মিক্স কৰি ভাজি ল'ম দুবাৰমান লৰাই আৰু ভাজ খাই অহাত দি দিলোঁ ইয়াতে অকণমান পানী। ঢেকীয়াখিনি মোৰ হৈছে প্ৰায়। ইয়াতে এতিয়া দি দিম নেমু। এইখিনি মই নেমু দিলে বহুত ভাল পাওঁ, ইয়াৰ টেষ্টটো। ইচ্ছা কৰিলে আপুনি নিদিলেও কথা নাই। এয়া মোৰ ঢেকীয়া ফ্ৰাই ৰেডি। ভেন্দি আলুখিনি মই বনাবলৈ যিখন কেৰাহীত পানী দিছিলোঁ, এতিয়া ইয়াতে মই ভেন্দি আৰু আলুখিনি ফ্ৰাই কৰি লোৱা দি দিলোঁ আৰু এইখিনি পানীখিনিৰ লগত আৰু সৰিয়হখিনিৰ লগত ভালদৰে মিক্স কৰি ল'ম, যাতে পানীখিনি ইয়াতকৈ অকণমান নোহোৱা হৈ যায় আৰু আমাৰ গ্ৰেভি বনি যায়। এইখিনি মই 2-3 মিনিটমান লৰাই ভাজি ল'ম আৰু এয়া আমাৰ ভেন্দি আৰু আলুৰ গ্ৰেভিকণ ৰেডি। যিসকলে এনেকৈ খোৱা নাই এবাৰ খাই চাব আৰু যিসকলে অলৰেডি খাইছে কমেণ্ট কৰি জনাব। আৰু আনফালে মই এখন কেৰাহীত মচুৰ দাইলৰ বৰখিনি ভাজি লৈছোঁ। গৰমৰ দিনত মচুৰ দাইলৰ বৰ বটা এইবিলাক বহুত টেষ্টি লাগে। ফালে এখন কেৰাহীত মই টেঙাখিনি বনাম মচুৰ দাইলৰ বৰৰ সৈতে। এইফালে তেল আৰু পিঁয়াজ জলকীয়া দি আৰু অকণমান পাঁচফোৰণ দি ভাজি লৈছোঁ। তাৰপিছত ইয়াতে আদা নহৰু অলপমান দি দিছোঁ। এইখিনিও ইয়াৰ লগত কেঁচা গন্ধ যোৱালৈকে ভাজি ল'ম। তাৰপিছত ইয়াতে দি দিলোঁ টেঙা কুমথিৰাৰ, আমি ইয়াতে সুঠি টেঙা বুলিও কওঁ। তাতে 4-5 পাতমান দি দিছোঁ আৰু এইখিনি ইয়াৰ লগত ভাজি ল'ম। তাৰপিছত সোৱাদ অনুসৰি নিমখ দিলোঁ, হালধি গুড়ি দিলোঁ, এইখিনি দুবাৰমান লৰাই ল'ম। তাৰপিছত ইয়াতে দি দিম যিখিনি মচুৰ দাইলৰ বটা মানে ৰাখিছিলোঁ, সেইখিনি ইয়াতে দি দিছোঁ। এইখিনি দুবাৰমান 1 মিনিটমান প্ৰায় ইয়াৰ লগত মিক্স কৰি ভাজি লৈছোঁ। ইয়াতে এতিয়া দি দিছোঁ নিৰ্দিষ্ট পৰিমাণৰ পানী। আপোনালোকে যিমানকণ টেঙাৰ মানে জোলটো কৰিব বিচাৰে সিমানকণ পানী দিব। আৰু এয়া মোৰ টেঙাৰ পানীখিনি উতলি অহাত ইয়াতে দি দিলোঁ ভাজি লোৱা বৰখিনি। এইখিনি এতিয়া ধুনীয়াকৈ উতলিবলৈ দি দিম। এয়া প্ৰায় 10 মিনিট পিছত আমাৰ এই টেঙাৰ আঞ্জাখন ৰেডি হৈ গ'ল। এয়া মোৰ ভেজ থালি ৰেডি। এইখিনি হৈছে সৰিয়হৰ লগত যিখিনি ভেন্দি আলুৰ গ্ৰেভি বনাইছিলোঁ, সেইখিনি ঢেকীয়া ভাজি, ভাত কেৰেলা ভাজি, মচুৰ দাইলৰ বৰ, লগতে কঁঠাল গুটি পোৰা আৰু এইপিনে মচুৰ দাইলৰ বটা, তিয়ঁহ
আৰু এইফালে হৈছে মচুৰ দাইলৰ টেঙা যিখিনি বৰৰ সৈতে বনাইছিলোঁ আৰু সেইখিনি হৈছে দালি। এইখনেই আছিলে আজিৰ মোৰ ভেজ থালিখন। যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিব, লগতে মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।